নমস্কাৰ বন্ধুসকল, বিন্দাছ লাইফলৈ স্বাগতম জনাইছোঁ। আৰু মই এটি ভিডিঅ' ওলাইছোঁ আৰু এইবোৰ চাই যদি আপোনালোকক ভাল লাগে তো তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো বজাবলৈ নাপাহৰিব। আৰু বেছি দেৰি নকৰি মই মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বলক। আৰু ইয়াত দেখিছে আমাৰ ফুল এইখিনি বৰ ধুনীয়াকৈ লাগিছে। ফুলখিনি দেখিছে বৰ ধুনীয়া লাগিছে ফুলখিনি। ইয়া ফুল দেখিছে আমাৰ, এইবিলাক হৈছে আমাৰ ফুল হয়। আৰু ইয়া দেখিছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়া ফুল গোটেই আমাৰ বাগানখন ফুল ফুলনিৰে ভৰা। সঁচাকৈ বৰ ভাল লাগি যায় মনটো একদম এইবিলাক দেখা পালে। দেখিছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়া দেখিছে আপোনালোকক ভালদৰে দেখা পাইছেনে ফুলখিনি? কি ধুনীয়া লাগিছে ফুলখিনি হয়নে? ভাল লাগিছে নে বেয়া লাগিছে আপোনালোকে ক'ব এবাৰ, কমেণ্ট কৰি জনাই দিব। আপোনালোকক দেখুৱাব লৈছোঁ। ইয়াত চাওক, এইবিলাক চাওক ফুল, কি সুন্দৰ ফুল দেখিছে না? কাৰ্পেট খা বুলি কয় এইটো, কাৰ্পেট গ্ৰাছ। আৰু এইটো দেখিছে আপোনালোকে কি ধুনীয়াকৈ ফুল ফুলিছে, বগা ফুল। সঁচাকৈ বৰ ভাল লাগে এইবিলাক দেখা পালে একদম। আমাৰ এইবিলাক ফুল মই দেখুৱালে নহয়, আমাৰ জয়দেৱদা তেখেতে কৰে এইবিলাক। আৰু মালি আছে এটা, সপ্তাহত এদিন নে দুদিন আহে, তো তেওঁলোকে কৰে এইবিলাক লগ লাগি। এইখন এখন কাৰ্পেট গ্ৰাছ। আৰু এইবিলাক দেখিছে গোলাপ ফুল, চব শেষ হৈ গ'ল, নাইকিয়া হৈ গ'ল ফুলি, আকৌ নতুনকৈ আহিব। এইটো দেখিছে বৰ ধুনীয়া একদম পিংক কালাৰ ফুল, গোলাপ ফুল এইবিলাক ফুলি আছে। দুই এটা নাই, শেষ হৈ গ'ল, লাহে লাহে হ'ব এইবিলাক, আকৌ বাঢ়ি আহিব। তো আৰু এইখিনি চালে আৰু অকণমান আপোনালোকক মই আমাৰ সেই বাগানৰ ওচৰলৈকে লৈ যাব বিচাৰিছোঁ। অলপ আমাৰ শাক পাচলি কি আছে অকণমান দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। তো বলক আমি বেছি দেৰি নকৰি অলপ আগলৈ যাওঁ। আৰু ইয়াত দেখিছে আপোনালোকে গোটেই ফুল ফুলনিৰে ভৰা আমাৰ বাগিচাখন। ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, হয়নে? আৰু ইয়াত দেখিছে আপোনালোকক মই এইটো দেখুৱাব পাহৰি গৈছোঁ। পদিনা হয় এইবিলাক আমাৰ পদিনা বৰ ধুনীয়া একদম। অলপ মৰি গ'ল বাৰু, এই পানী চানী পায় কাৰণে। এইটো এটা নেমু টেঙা, এইটো গোল নেমু অলপ, এইটো অলপ বেমাৰ লাগিছে, কিবা বগা বগা হয় ওপৰটো। আৰু বাকীবিলাক ঠিকে আছে এইবিলাক। আৰু ইয়া দেখিছে আপোনালোকে আমাৰ বাগানত আহিছোঁ। ইয়া আমি অকণমান বাগানত কি কি শাক আছে অকণমান বিচাৰি যাওঁ। অলপ শাক বিচাৰি গৈ আছোঁ। আৰু আমাৰ এইবিলাক দেখিছে হালধি গছ, তাৰপিছত এইবিলাক লেচেৰা, তিয়হ, এই কোমোৰা চোমোৰা কিবা কিবি আছে আৰু এইবিলাক চব ৰোৱা হৈছে, কিন্তু ভালদৰে খাব পোৱা নাই। কেইটামান খুৱাই পেলাই আৰু নিদিলে খাবলৈ। আৰু এইবাৰ আনিছোঁ নতুনকৈ এই ছজনা। ইয়াত দেখিছে ছজনা পাত ধুনীয়া হৈছে একদম, বৰ চেহেৰা ভাল হৈছে। আৰু আছে ইফালে আছে, বহুত আছে কিবা কিবি। আৰু এয়া আপোনালোকক দেখুৱাইছোঁ অকণমান চাওক। এইবিলাক ভাতকেৰেলা গছ লাগিছে কেইটামান, এতিয়া আৰু বৰ্তমান নাই। আৰু এইবিলাক আছে কিবা কিবি। ইয়াত তিয়হ, এটা মস্ত ডাঙৰ তিয়হ হৈ আছে। আপোনালোকক তিয়হটো দেখুৱাওঁ ৰ'ব। আমাৰ গছৰ লোকেল তিয়হ চাওক আপোনালোকে। ক'ত গ'ল হে তিয়হটো? ইফালে দেখোন জংঘল। অ' মা, সাপ চাপ থাকবয়ে। আপোনালোকে দেখিছে এইটো আমাৰ গছৰ ঘৰত একদম লোকেল তিয়হ, পুৰা একদম লোকেল তিয়হ দেখিছেনে? এইটো এটা দুটা আছে দেখিছে, বৰ ধুনীয়া একদম তিয়হবিলাক, বৰ ভাল লাগে খাই সেনেকৈ একদম ঘৰৰ। আছে বহুতকেইটা আছে, আৰু এটা আছে, সেইফালে এটা আছে, বহুত আছে। আৰু এইবিলাক দেখিছে, এইবিলাক সঁচাকৈ বৰ ভাল লাগে। আৰু এনেকৈ আমি ঘৰৰ বস্তু খাই থাকিব পাওঁ মাজে মাজে, তো সেনেকৈ খাওঁ আৰু যিমান পাৰোঁ। তো এনেকৈ এইবিলাক গোটেই ৰোৱা হৈছে, বহুত আছে। আৰু আমাৰ সেইবিলাক মধুৰিআমৰ গছ আছে, চাওক আপোনালোকক দেখুৱাইছোঁ। এইটো মধুৰিআমৰ গছ, বহুত আছে এইবিলাক। এইটো কি গছ কয় পাহৰি গ'লোঁ নহয়। আৰু এইটো কাঠআলু আছে। তাৰপিছত এইফালে আমলখি গছ, এডাল অহা বছৰ লাগিবই নেকি। আৰু ইয়াত দেখিছে জলকীয়া আছে ইয়াত। আমি জলকীয়া ঠিক সেনেকৈ নাখাওঁ,
তো সেইকাৰণে এইবিলাক এনেই আছে পৰি পৰি এইবিলাক দেখিছে এনেই পচি পচি গ'ল গোটেই আৰু এইবিলাক গোটেই হালধি আমাৰ বৰ ধুনীয়াকৈ একদম হৈছে গছবিলাক চেহেৰা এয়া ভেন্দি আছে আগত এইবিলাক ভেন্দি কিনিবই নালাগে আমাৰ পাচলি আমি চব এনেকৈ ঘৰতে খাওঁ আৰু চব ঘৰৰ খেতি বঢ়িয়াকৈ খাওঁ আৰু এয়া মোৰ শ্ৰীমতী দেখিছে আপোনালোকে পূৰা কচু কাটিছে আজি বোলে কচুৰ আঞ্জা খাব আৰু কচু আছে ঢেকীয়া আছে চাওঁচোন বাৰু আমি ভিতৰত অকণমান আগুৱাই যাওঁ কি পাওঁ ঢেকীয়া আছে কি আছে তামাম জংঘল কিন্তু তামাম জংঘল ভয় লাগে একদম বুজিছেনে উপায় নাই আৰু তাৰ মাজতে আহিছে ইয়াৰ মালভোগ কলৰ পুলি দেখিছে নাই এক কঁকাল জংঘল হৈ আছে ভয়ে লাগে ভিতৰত সোমাই যাবলৈ আৰু এইবিলাক কলগছ এইডাল বগৰী গছ এইডাল আম গছডাল এইবাৰ নালাগিলে ভালদৰে খাবই নাপালোঁ এটাও নাই আৰু সেয়া দেখিছে ছজনা গছ এইবাৰ ছজনা একদম বহুত হ'ব আৰু ৰ'ব খাই একদম আমনি লাগি যাব আৰু ছজনা গছবিলাকত বোলে খুব বিচা হয় সেইটো কাৰণে আমাৰ আচলতে ভয় লাগে তো তথাপিও সেনেকৈ কি কৰা হৈছে বাৰু চাওঁ কি হয় আৰু নাই আৰু বাকী এইবিলাক দেখিছে কলগছ নাৰিকল গছ আছে ঢেৰ আছে তামোল গছ আছে পাণ গছ আছে এইবিলাক বহুত আছে আৰু কিবা কিবি আৰু অকণমান আমি ভিতৰলৈ যাওঁ ভয় লাগে কিন্তু জংঘল অলপ ঢেকীয়া শাক চিঙো লোকেল ঢেকীয়া আৰু ইয়াত দেখিছে আপোনালোকে নেমু গছো আছে ইয়াতো আছে ইফালেও আছে তো একেলগে আমাৰ বহুত আছে বস্তুবিলাক তো সেনেকৈ ৰোৱা হৈছে চাওঁ অলপ আগলৈ গৈ ঢেকীয়া শাক পাওঁ নে নাপাওঁ এইবিলাক দেখিছে এইবিলাক আচলতে বি ঢেকীয়া এইবিলাক নাখায় তো বি ঢেকীয়া এতিয়া লোকেল ঢেকীয়াটো আমাৰ ঘৰুৱা ঢেকীয়াটো ক'ত বা পায় চাওঁ ৰ'বচোন আজি ঢেকীয়া নাখালে হ'ব দিয়ক আজি আমি কচুৱে খাওঁ আৰু এইবিলাক আমাৰ কচু কাটি আছে এতিয়া মোক দিয়া বুকিং কৰোঁ মই ধৰিছোঁ কচু মাছৰ মূৰ এটা আছে এইটো কি মাছ আছিল ৰৌ মাছৰ মূৰেদি আজি ইয়াক কচু দি বনাই খাম আজি তামাম টেষ্টি লগাই আৰু আজি মাছৰ মূৰেদি তামাম টেষ্টি কৰি খাম আৰু ইয়াক একদম তামাম টেষ্টি ইয়াম্মি কৰি খাম আৰু ইয়াত দেখিছে মোৰ শ্ৰীমতী কাটি সেই মূৰলৈকে গৈ পালে দেখিছে নাই ভয় নকৰে বিচা বুলি ক'লে তামাম ভয় লাগে আৰু কি ক'ম আৰু বিচা সাপ যিকোনো বস্তু আৰু মানে কেনেকুৱা লাগে আৰু মানে আৰু এইবিলাক পালে আৰু হ'ল আৰু মই নাহোঁৱে তথাপি সেয়া দেখিছে নাই চাফা জেগাত আহি আছোঁ মই এইখিনি দেখিছে অলপ চাফা কৰি লৈ এইবিলাক চাই আছোঁ যেন ভৰিত উঠে নেকি ভৰিত একদম উঠিলে আৰু জঁপিয়াই দৌৰ মাৰিম আৰু এনেকুৱা দৌৰ দিম আৰু মানে ইয়াৰে আগে পিছে কোন আছে কাকো নাচাওঁ আৰু পূৰা দৌৰিম আৰু ইয়াত দেখিছে আপোনালোকে নেমু টেঙা বৰ ধুনীয়াকৈ লাগিছে এয়া আপোনালোকে দেখিছে এয়া নেমু টেঙা বৰ ধুনীয়া একদম নেমু আৰু বেঙেনা এইটো চাওক বেঙেনা বৰ ধুনীয়াকৈ লাগিছে এই বেঙেনাবিলাক লাগিছে দেখিছে বৰ ধুনীয়া হৈছে একদম সঁচাকৈ কি যে ধুনীয়া লাগিছে বেঙেনাখিনি চাই নহয় বৰ সুন্দৰ একদম ডাঙৰ এটা দুটা দিলে দুজন তিনিজন মানুহৰ কাৰণে এটা দিলে এক ভাজি হৈ যাব আৰু বুজিছে আৰু বেছি নালাগে ইমান বৰ ডাঙৰ জাত এইটো দীঘল একদম মস্ত আৰু ইয়াত দেখিছে এবাৰ দেখুৱাইছোঁ বহি দেখুৱাইছোঁ আপোনালোকক ইয়াত দেখিছে আৰু ইয়া এইবোৰ আদা ৰোৱা হৈছে আৰু এইখিনি অলপ চহাই আছে মাটিখিনি চহাই আছে এই মাটিখিনিত অলপ এইবাৰ খেতি কৰা হ'ব আপোনাৰ এয়া কি কৰিব মই আনিছিলোঁ সেইদিনা ভেন্দি তিয়হ লেচেৰা আৰু কিবা কিবি আনিছোঁ তো এইখিনি তাতে হ'ব খেতি কৰা আৰু ইয়াতো দেখিছে এইবিলাক মাটি চহাই থৈ দিছে এইখিনি অলপ কিবা কৰিবৰ কাৰণে নাজানো তো সেইফালে আৰু আছে আপোনালোকক দেখুৱাই দিছোঁ ইয়াত এইবিলাক দেখিছে এইবিলাক ভেন্দি আছে আৰু এইখিনি মাটি চহাইছে এইখিনিতো আমাৰ সেই ভেন্দি লেচেৰা চব হ'ব ইয়াতে আৰু কিবা কিবি আনিছোঁ জিকা আনিছোঁ তিয়হ আনিছোঁ এইবিলাক চব হ'ব আৰু আপোনালোকক মই মেইন আমাৰ খেতিয়ক দাদাক দেখাই নাই
এইবিলাক খেতি কোনে কৰে, কাৰ কাৰণে আমি খাব পাওঁ, হয়নে নহয়? আপোনাক মই দেখুৱাই নাই আমাৰ খেতিয়ক দাদাক। আমাৰ খেতিয়ক দাদা পিছে পিছে পলাই আছে। আৰু ইয়াত দেখিছে আমাৰ খেতিয়ক দাদা, এইয়া দেখিছে ভাত কেৰেলা ছিঙিব আহিছে। তিয়ঁহকেইটা ছিঙিলে, তিয়ঁহ ছিঙিলে। সেয়া দেখিছে আপোনালোকে ভাত কেৰেলা ছিঙি আছে। বৰ ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ লোকেল ভাত কেৰেলা লাগিব আৰু এইবিলাক ভালদৰে উঠি আছে, এতিয়াও ভালদৰে শেষ হোৱা নাই উঠা। এইফালেও আছে নেকি, ছিঙি আছে ভাত কেৰেলাবোৰ। নাই আৰু ন, ওপৰত আছে। এইটো এটা দেখিছে ভাত কেৰেলা টুলুং তালাং কৰি আছে, দেখিছে আপোনালোকে। এইয়া ছিঙিছে পূৰা লোকেল। আৰু কোনো ইয়াত সাৰ চাৰ আমি ইউৰিয়া চিউৰিয়া একো ব্যৱহাৰ কৰা নাই। আৰু আমাৰ ইয়াত দেখিছে আমাৰ সাৰ হৈছে এইটো। আমাৰ সেই চব্জি যিবিলাক বাকলি পাচলি চাচলি যিবিলাক আমি এইবিলাক বাকলি চাকলি পেলাই আমি ইয়াতে পচন সাৰ বনাওঁ। এইখিনি এনেকৈ 2-3টা গাঁত আছে, এইফালে হৈ গ'ল। আৰু এইটো এটা নতুনকৈ আৰম্ভ কৰিছে। তো এইটো ভৰ্তি হ'লে ইয়াকো পুতি দি পেলাই আৰু নেক্সট বছৰ ইয়াক উঠাব। তো সেনেকৈ আমি এইবিলাক সাৰ ব্যৱহাৰ কৰোঁ। তো এইফালে দেখিছে, আৰু এই পাণ গছ দেখিছে নাই, কিমান আছে পাণ। আমি পাণ নাখাওঁ, এইবিলাক তামোল চামোল নাখাওঁ কাৰণে এনেকৈ আছে। বৰ ধুনীয়া চাকৈ, খুব ভাল লাগি যায় এইবিলাক দেখা পালে একচুৱেলি। আৰু আপোনালোকে দেখা পালে আমাৰ খেতিয়ক দাদাক, আমাৰ মহাশয় ডাঙৰীয়া এখেত। আৰু এখেতে এইবিলাক কৰি থাকে। মইতো মুঠে নোৱাৰোঁ এইবিলাক কৰিব, ভয় লাগে। এই মাটি খুচৰি মাটিৰ পৰা সেই কেঁচু ওলালেও মোৰ ভয় লাগে। তো মই এইবিলাক মোৰ দ্বাৰা একোৱে নহ'ব এইবিলাক। তো সেয়াই আৰু আমাৰ ডাঙৰীয়াক এবাৰ দেখুৱাইছোঁ ওচৰৰ পৰা। আমাৰ খেতিয়ক দাদা তিয়ঁহ দেখিছে, ইয়াত তিয়ঁহ, তাৰপিছত আছে আৰু কি ভাত কেৰেলা বহুত হৈছে আমাৰ। নেমু টেঙাও ছিঙিব এতিয়া, ডাঙৰ ডাঙৰ নেমু টেঙা, মানে ইলাচি নেমু ন, এইটো ইলাচি নেমু দেখিছে, বৰ ধুনীয়া একদম পূৰা ৰস আছে একদম। এইটো দেখিছে, এইবিলাক আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক, এইবিলাক হৈছে ইলাচি নেমু, বৰ ধুনীয়া। এইবিলাক বহুত লাগিছে ইলাচি নেমু, তলত একদম বহুত সৰু এইবিলাক লাগি আছে। আৰু ইয়াত দেখিছে একদম পূৰা নেমু চেমু চব ছিঙি আছে আমাৰ নেমু চেমু একো কিনিব নালাগে, বুজিছেনে? আৰু আছে সেইফালে এটা আছে য'ত ডাঙৰ, এইটো ওপৰত দেখিছে ইমান আছে নেমু, আমি কিনিবই নালাগে আৰু নেমু চেমু পূৰা আমি এনেকৈ খাব পাওঁ। আৰু ঘৰৰ চব ঘৰুৱা, একো সাৰ প্ৰয়োগ কৰা নাই আমাৰ ইয়াত, চব আমাৰ সেই পচন সাৰ। আৰু কেতিয়াবা আমি সেই গোবৰ অলপমান কিনা যায়, তো গোবৰ সাৰ ব্যৱহাৰ কৰা হয়। তো সেয়াই, বেলেগ একো নাই আমাৰ ইয়াত। তো আজি মই ভিডিঅ'টো বেছি ডাঙৰ নকৰোঁ, বেছি দীঘলীয়া ভিডিঅ' নকৰোঁ। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকৰ চাই ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো বজাই দিব নাপাহৰিব। আৰু মোৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ। ধন্যবাদ।